আচলতে কেলেণ্ডাৰখন লৈ এই মুহূৰ্তত আৱেগিক হৈ উঠিছোঁ এইটো কাৰণতে যে এই কেলেণ্ডাৰখনৰ যি ছবি দিয়া হৈছে গোটেইখিনি জুবিনৰ ছবি দিয়া হৈছে আৰু সেইকাৰণে বিশেষ তাৎপৰ্য বহন কৰিছে। আৰু এই কেলেণ্ডাৰখন সাধাৰণতে এটা বছৰৰ কাৰণে সাধাৰণতে বনোৱা হয়, কিন্তু জুবিনৰ ফটো থকাৰ কাৰণে এইখন চিৰকালৰ কাৰণে সংৰক্ষণযোগ্য এখন কেলেণ্ডাৰ হৈ উঠিছে। গতিকে এইটো সাংঘাতিক ধৰণৰ কাম এটা হৈছে বুলি মই বিবেচনা কৰিছোঁ। আমি আজি আমাৰ গ্ৰন্থমেলাৰ বাকৰিত খুব ভাল কাম এটা কৰিলোঁ। মহান শিল্পী জুবিন গাৰ্গদেৱৰ স্মৃতিত আমি এখন তেওঁৰ ফটো সম্বলিত এখন কেলেণ্ডাৰ উলিয়াইছিলোঁ। প্ৰত্যেক বছৰে আমি উলিয়াওঁ আৰু আজি আমাৰ সৌভাগ্য যে বাকৰিত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী তাক পালোঁ। আমাৰ চেনেলটো উন্মোচনৰ সময়তো দাদা আহিছিল আৰু সদায় দাদা পাই শুভ কামবিলাকত থাকে। বহুত কেইজন বিশিষ্ট লোক আছে আটাইৰে উপস্থিত আজি আমি শিল্পীগৰাকীৰ স্মৃতিৰ বাবে কেলেণ্ডাৰখন উন্মোচন কৰিলোঁ আৰু দাদাই কোৱাৰ নিচিনা বহুত আৱেগিক। ইতিমধ্যে আমি জুবিন গাৰ্গদেৱৰ স্মৃতিত বহু কাম কৰি গৈছোঁ। প্ৰায় 7-8 লাখ গছপুলি আমি বিতৰণ কৰিলোঁ আৰু বিভিন্ন আমি কাৰ্যসূচী লৈ আছোঁ। কিছুদিন আগত আমি তেখেতৰ জন্মদিন দিল্লীতো পাতিছিলোঁ আৰু মই ইতিমধ্যে কৈছোঁ অহা বছৰ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিবৰ কাৰণে ডুবাইত কৰিম। গতিকে আজি পুনৰবাৰ আমি ক'লোঁ যে অহাবাৰ জুবিন গাৰ্গৰ জন্মদিন আমি ডুবাই মহানগৰীত কৰিম আৰু তেখেতৰ স্মৃতিৰ কাৰণে আমি এখন কিতাপ উন্মোচন কৰিছিলোঁ 3টা ভাষাত। সেইখন আজি মই দাদাক এই বাকৰিতে অৰ্পণ কৰিলোঁ আৰু ইয়াত থকা আটাইখিনিকে আমি দিম কিতাপখন। আৰু এই বছৰৰ যিখন আমাৰ মাহেকীয়া আলোচনী সেইখন মই দাদাক আজি অৰ্পণ কৰিলোঁ ইয়াত সমীক্ষণ। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিলোঁ। অসম লাইভৰ আৰু NRD গ্ৰুপৰ ফালৰ পৰা আমি কাম কৰি যাম ভৱিষ্যতে। আৰু শেষত মই শিল্পীগৰাকীৰ কাৰণে তেখেতৰ যাতে আত্মাই সদগতি পায় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এইখিনিয়ে ক'ব লাগে। আৰু কেলেণ্ডাৰখনৰ প্ৰসংগত কওঁ, কেলেণ্ডাৰ মানে অকল দিন তাৰিখৰ হিচাপেই নহয়। আচলতে কেলেণ্ডাৰ মানে তাৰিখবিলাক দিনবিলাক চোৱাৰ কাৰণে, কিন্তু এই কেলেণ্ডাৰখনে তাতকৈ এটা বেছি ডাঙৰ অৰ্থ বহন কৰিছে। অকল তাৰিখটো চোৱাৰ কাৰণে নহয়, লগতে এজন প্ৰিয় শিল্পী এজনক সদায় দেখা পাব আৰু তাত কেলেণ্ডাৰখনে জুবিন গাৰ্গক অসমৰ মানুহৰ স্মৃতিত যিসকলৰ হাতত কেলেণ্ডাৰখন থাকে মনত বেছিকৈ বোৱাই ৰাখিবলৈ সক্ষম হ'ব। আৰু লগত যিখন কিতাপ, এই কিতাপখন আজি দেখিছোঁ কিন্তু আগতে কিতাপখনৰ বিষয়ে জানো। এই কিতাপখনে জুবিন গাৰ্গক ভালকৈ জনাৰ সুবিধা দিব। দুয়োটা কামৰ কাৰণে মই অসম লাইভ টিভিৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। সুন্দৰ অনুভৱ। এটা পবিত্ৰ দিনত আমি এখন কেলেণ্ডাৰ লাভ কৰিছোঁ অসম লাইভৰ যোগেদি। ক'বলৈ গ'লে এয়া এক জাতীয় দায়বদ্ধতাৰ প্ৰকাশ। আৰু এখন কেলেণ্ডাৰ মাথো নহয়, 365 দিনতে আমি যেন সামৰি সুতৰি নথওঁ। এইখন এখন সংৰক্ষণযোগ্য কেলেণ্ডাৰ আৰু সেই হিচাপে জাতীয় জীৱনৰ এক ধৰণৰ দলিল বুলিও আমি অভিহিত কৰিব পাৰিম। এই কেলেণ্ডাৰখন দেখি আমি সঁচাকৈ আৱেগিক হৈছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমি কেতিয়াবা কি হয়, কেলেণ্ডাৰখন যেতিয়া বছৰটো শেষ হয় আমি তেতিয়া পেলাই দিওঁ। কিন্তু এইখন এনেকুৱা এখন কেলেণ্ডাৰ যিখন আমি পেলাই দিব নোৱাৰোঁ, সংৰক্ষণ কৰি ৰাখিব লাগিব। আৰু মই আপোনালোক ধন্যবাদ জনাইছোঁ এইটো কাৰণে। থেংক ইউ।